আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰচামাত স্বাগতম জনাইছোঁ। যুদ্ধৰ জুই কি আমি তৃতীয় বিশ্বযুদ্ধৰ পিনে আগবাঢ়ি আছোঁ নেকি? আজি আকৌ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। গুলীৰ শব্দই শান্তিৰ সংগীতক তিত কৰিছে। কিন্তু আমি বুজিছোঁ নেকি যে এই পথৰ অন্ত কি হ'ব পাৰে? কি এয়া তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হ'ব পাৰে? ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধ কৰিব বিচৰা নাছিল। তেওঁ শান্তিৰ বাবে দূত পঠিয়াইছিল আৰু স্বয়ং হস্তিনাপুৰ গৈছিল। কিন্তু কৌৰৱৰ অহংকাৰ, জিদ আৰু মোহে সকলো ধ্বংস কৰি পেলাইছিল। শ্ৰীকৃষ্ণ ভগৱানে কৈছিল, যুদ্ধত কোনোৱে নিজিকে, কোনেও জিকা নাযায়, মাত্ৰ এটাই হয়। যুদ্ধত কেৱল চকুলো বয়, কেৱল যুদ্ধত অন্ত হয়। যদি অধৰ্মৰ সীমা পাৰ কৰে তেতিয়া যুদ্ধৰ অবিহনে আন একো উপায় নাথাকে। আজিৰ বাস্তৱতা, আজিও যদি পাকিস্তানে নিজৰ ভিতৰৰ সন্ত্ৰাসবাদ বন্ধ কৰে, ভাৰতে কেতিয়াও যুদ্ধ কৰিব নাযায়। কাৰণ আমাৰ ভাৰত হৈছে এখন শান্তিপ্ৰিয় দেশ, ধৰ্মৰ দেশ। আমাৰ ভাৰতে শান্তি বিচাৰে। কিন্তু পাকিস্তানে যদি সন্ত্ৰাসবাদ কৰি থাকে তেতিয়া ভাৰতেও পিছ হুহুকি কেতিয়াও নাহে। কাৰণ ভাৰতে তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ হৈ পাকিস্তানৰ আগত থিয় দিব। বিশ্বযুদ্ধৰ সংকেত, আজিৰ পৃথিৱী সংযোগেৰে জড়িত। এটা সৰু চিংগাৰীয়েও বিশ্বযুদ্ধৰ সূচনা কৰিব পাৰে। কিন্তু আমি বুজিছোনে এই সংকেত কিহৰ? কি ইয়াত মানৱতা জিকিবনে? এতিয়া যুদ্ধ আমি কৰিব যাওঁ, কিন্তু এই যুদ্ধৰ আগত আমাৰ নিজৰ লগতে এখন যুদ্ধ আৰম্ভণি হয়। যদি ভগৱান শ্ৰীকৃষ্ণৰ সন্দেশ যিটো বাৰ্তা সেইটো বুজি পাওঁ, এই যুদ্ধৰ আগত আৰু এখন যুদ্ধ হয়, অন্তৰ মনৰ যুদ্ধ। আৰু এয়াই আমাৰ নিৰ্ধাৰণ কৰে যে আমি অস্ত্ৰ উঠাম নে আমি শাস্ত্ৰ উঠাম। এতিয়াৰ সময় প্ৰাৰ্থনা কৰা আৰু সৈনিকসকলক সন্মান জনোৱা। বুজাৰ সময়, প্ৰাৰ্থনাৰ সময়, যাতে মানৱতাৰ বিজয় হয়। কাৰণ ভগৱান শ্ৰীকৃষ্ণই কৈছিল, কৰ্ম কৰা কিন্তু ধৰ্মৰ সৈতে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত লিখিব, জয় জৱান, জয় শিৱ শক্তি।